উজনি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ নিৰ্বাচনৰ আগতে নুমলীগড় ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱে এক্সপানশ্যনৰ কাম আমি সম্পূৰ্ণ কৰিম। আৰু আজি আমি কাৰ্যক্ষেত্ৰত দেখিছোঁ যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু মই আশা কৰোঁ যে ফেব্ৰুৱাৰী মাৰ্চলৈকে এই গোটেই নেশ্যনেল হাইৱেটোৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিম। এই নেশ্যনেল হাইৱেটোৰ মাজত এটা আমি খুব ইম্পৰ্টেণ্ট কাম কৰিছোঁ, যিটো আমাৰ ডিমৌ মৰাণ ছেকশ্যনত, সেইটো হ'ল ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। অৰ্থাৎ বায়ু সেনাই হওক, চিভিলিয়ানেই হওক, আজি কিবা এটা কাৰণত যদি ডিব্ৰুগড় বিমানপথত অৱতৰণ কৰিব নোৱাৰে, তেওঁলোকে নেশ্যনেল হাইৱে বিমান অৱতৰণ কৰাব পাৰিব। আৰু এই ফেচিলিটিটোৰ কাৰণে 4 কিলোমিটাৰ আৰু 200 মিটাৰ 4.2 কিলোমিটাৰৰ এটা হাইৱে বনোৱা হৈছে। এতিয়া হাইৱেটো ইণ্ডিয়ান এয়াৰফ'ৰ্চে ইনস্পেকশ্যন কৰি আছে। তেওঁলোকে আশা কৰে যে ছেপ্টেম্বৰত ইয়াক আমি লেণ্ডিং কৰাব পৰা অৱস্থাত লৈ যাব পাৰিম। আৰু যিদিনাখন আমি ইয়াতে বিমান লেণ্ড কৰিব, সিদিনাখন স্থানীয় ৰাইজৰ কাৰণে আমি এটা এয়াৰ শ্ব' অৰ্গেনাইজ কৰিব খুজিছোঁ। আৰু মই ভাৰতীয় বায়ু সেনাৰ লগত সম্পৰ্কত আছোঁ, যাতে ৰাফেলৰ দৰে, সুখৰ দৰে বিমানো আনি যাতে আমি ইয়াতে লেণ্ড কৰাব পাৰোঁ। আৰু তাৰ লগতে বিমান যিটো আমি এয়াৰ শ্ব' বুলি কওঁ, কিছু যাতে এয়াৰ শ্ব' আমি কৰিব পাৰোঁ। আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে এইটো আমাৰ উত্তৰ পূৰ্বৰ ভিতৰতে প্ৰথম ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমি নিৰ্মাণ কৰিছোঁ। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে আৰু 2টা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাক অনুমোদন কৰিছে। এটা হ'ল বৰমাৰ পৰা টিহুৰ ভিতৰত নামনি অসমত, আনটো হ'ল আমাৰ নগাঁও আৰু লামডিঙৰ মাজত শংকৰদেৱ নগৰত। অৰ্থাৎ গোটেই অসমত আমি 3টা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি পাম। প্ৰথম ডিমৌ মৰাণ, তাক আমি উদ্বোধন কৰিম। দ্বিতীয় বৰমা টিহু, তাত নতুনকৈ বনাব। আৰু আনটো হ'ল হোজাই শংকৰদেৱ নগৰ, তাতো নতুনকৈ বনাব। সেইকেইটা হৈ উঠোঁতে অলপ সময় লাগিব। দ্বিতীয়তে আমি আৰু এটা নতুন পৰিকল্পনা NHIDCL আৰু বায়ু সেনাৰ লগত কথা পাতিছোঁ যে কেতিয়াবা যদি ভয়ংকৰ বানপানী হয় আৰু ক'তোৱে হেলিকপ্টাৰ নমাব জেগা নাপাওঁ, তেতিয়া আমি হেলিকপ্টাৰ ক'ত নমোৱাম। এই নেশ্যনেল হাইৱেটোৰ যিখিনি স্থান খুব ওখত আছে, হাই ফ্লাড লেভেলতকৈ ওপৰত আছে, এই গোটেই ৰাস্তাটোতে আমি প্ৰতি 100 কিলোমিটাৰ বা 50 কিলোমিটাৰৰ মূৰে মূৰে একোটা হেলিপেডো বনাব খুজিছোঁ। সেই বিষয়েও বৰ্তমান মোৰ কেন্দ্ৰীয় চৰকাৰৰ লগত কথা বতৰা চলি আছে। অৰ্থাৎ আমি এই গোটেই নুমলীগড়ৰ পৰা ডিব্ৰুগড় তিনিচুকীয়াই গোটেই ৰাষ্ট্ৰীয় ৰাজমাৰ্গটো আমি এটা সম্পূৰ্ণ বিপৰীত আৰু খুব এটা আশা কৰাতকৈ অধিক ভাল ৰূপত আমি লাভ কৰিবলৈ সক্ষম হ'ম। ইমান দিন হাইৱেটো নোহোৱাৰ যিটো বেদনা আছিলে, আমি একেদিনাই সকলো পাহৰি যাম। সেই ধৰণে আমি কাম হাতত লৈছোঁ। কথা যে আমাৰ খোৱাং সমষ্টিৰ জটিয়নি নামৰ ঠাইখনতেই এই যিটো আমাৰ নেশ্যনেল 4 লেন যুক্ত যিটো ৰাস্তা গৈছে, এই জটিয়নি নামৰ ঠাইখনতে এটা ELF অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, যিকোনো যুদ্ধ বিগ্ৰহ ইত্যাদি জৰুৰী সময়ত বিমান অৱতৰণ কৰিবৰ কাৰণে বা প্ৰবল প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিমান অৱতৰণ কৰিবৰ কাৰণে এই ঠাইখিনি ইয়াতে নিৰ্বাচন কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াত এটা ELF নিৰ্মাণৰ ব্যৱস্থা কৰিলে। আৰু যোৱা দিনবিলাকত গোটেই কামখিনি স্থবিৰ হৈ আছিলে। অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আন্তৰিকতাৰে গোটেই বিষয়খিনিক আন্তৰিকতাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত কথা বতৰা পতাৰ পিছত যোৱাটো বৰ্ষত, এই বিশেষকৈ 24-25 বৰ্ষত এই কামখিনিয়ে সাংঘাতিক ধৰণে অগ্ৰগতি লাভ কৰিলে। আৰু যোৱা 1-1.5 বছৰৰ ভিতৰত এই ELF ইতিমধ্যে হৈ উঠিছে। প্ৰায় 90% কাম ইতিমধ্যে হৈ উঠা বুলি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিষয়াসকলে জনাইছে। আৰু আপোনালোকেও দেখিছে যে খুব সুন্দৰভাৱে এই ELF ব্যৱস্থাটো নিৰ্মাণ হৈছে। গতিকে অহা অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু মন্ত্ৰী, হয়তো গৃহমন্ত্ৰীও আহিব পাৰে
বা আমাৰ প্ৰতিৰক্ষা মন্ত্ৰীও আহিব পাৰে, তেখেতলোকৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কথা বতৰা পাতিছে। গতিকে তেখেতলোকৰ উপস্থিতিত আনকি ইয়াত এটা এয়াৰ শ্ব' তেখেতলোকে আয়োজন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি আছে। আৰু ইয়াত চুখৰ পৰা আৰম্ভ কৰি ৰাফেলৰলৈকে আৰু IC-130 এনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ হেভি বিমান আছে, সেইবিলাককো ইয়াত অৱতৰণ কৰোৱাই এটা প্ৰমাণ কৰিব খুজিছে যে ভাৰতবৰ্ষ এতিয়া উন্নয়নৰ দিশত কেনেধৰণে আগুৱাই গৈ আছে। গতিকে ভাৰত উন্নয়নৰ দিশত আগুৱাইছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দেশে উন্নয়নৰ চৰম শিখৰ পাবৰ কাৰণে আগুৱাই গৈ আছে। মই আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেনেধৰণে অসমখনক ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰি গঢ়ি তুলিবৰ কাৰণে যি প্ৰয়াস প্ৰচেষ্টা কৰিছে, এনেদৰে আমি ইটোৰ পিছত সিটো কাম কৰি সফলতাৰ দিশত গৈ থাকিব পাৰিম। যিহেতু ইমাৰ্জেঞ্চি সময়ত এইটো ৰাস্তা পথ বন্ধ কৰি দিয়া হ'ব, গতিকে যিটো পুৰণা ঘাইপথ মহান নগৰৰ মাজেদি গৈছে, সেইটো দেখা গৈছে যথেষ্ট বেয়া অৱস্থালৈ গৈ আছে। সেইটো উন্নয়নৰ কাৰণে নিশ্চিতভাৱে সেইটো ইয়াৰ পিছৰ পৰ্যায়ত নিশ্চিতভাৱে চিন্তা কৰিব। ইতিমধ্যে আমাৰ ডিপাৰ্টমেণ্টত এই কথাখিনি আলোচনা হৈছে যে এইটো যেতিয়া আমাৰ ইউজ হ'ব মানে ইমাৰ্জেঞ্চি পিৰিয়ডত, তেতিয়াতো আমাক নিশ্চিতভাৱে বিকল্প এটা পথ লাগিবই। গতিকে সেই বিকল্প পথটো কোনটো হ'ব পাৰে, হয়তো মৰাণ টাউনৰ মাজেদি নহয়, হয়তো আমাৰ চেপন কলেজৰ মুখেদি যিটো ৰাস্তা গৈছে, যিটো পুৰণি মৰিয়াআলি বুলি কোৱা যায়, সেইটোও হৈ যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ বিকল্প ব্যৱস্থাৰ কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে চিন্তা কৰি আছে। গতিকে অনাগত দিনত আমি এই পৰিৱৰ্তনবিলাক দেখিব পাই থাকিম।